নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি ইমানে মনটো বেয়া লাগিছে এই দুদিনৰ পৰা ফেচবুকত কি ক'ম আৰু ফেচবুকত এটা ছোৱালীৰ পোষ্ট চাই আছো যে ইমানেই আমাক কাম কৰা আমাৰ নিচিনা ল'ৰাবিলাকক ইমানেই ট্ৰল দিছে বহুত বেয়াকে আৰু মানে চাম কম কি আৰু ক'বলৈ একো ভাষা নাই মানে দেখিলে মাথাটো শুনিলে বেয়া হৈ যায় যেনেকৈ তাৰ ঘৰৰ আমি চুৰ কৰি আছো নেকি তাৰ ঘৰত সোমাই এনেকুৱা লাগে বিকজ এইটো হ'ব নালাগে ছোৱালীজনী বহুত ভুল কাম কৰিছে আৰু মই নিবিচাৰোঁ আমাৰ মিচিং ছোৱালী এনেকুৱা এটা ভুল কাম কৰিব নালাগে যিয়ে জাতিৰ ছোৱালী নহয় এনেকুৱা ভুল কাম কৰিব নালাগে আৰু আপোনালোকে ভিডিঅ'টোক নিজে এবাৰ চাই লওক এই ছোৱালীজনীয়ে কেনেকৈ আমাক ল'ৰাবিলাকক কাম কৰা ল'ৰাবিলাকক কেনেকৈ এটা বেয়াকৈ কৈছে বেয়া নে বহুত বেয়া ই এটা ভিডিঅ' কৰিছে ঠিক আছিলে ই লাষ্টত আৰু 2-3টা ভিডিঅ' আপলোড কৰিছে টিকটকত আৰু আপলোড কৰিছে আপোনালোকক মই ভিডিঅ'টো একটা খবর এটা লবলে আহিছো আইমা মাইছে কসিন্দা এটা কোম্পানি আগে গেনে চাকর পিনে করি দেনা কক দে আইলো নাই মানে আমি যে সে কাঙ্কু টকা কাপিন্দ্রে সংগঠন কোনং করি দেম সে কাঙ্কু টকা কাপ সংগঠন সে কোন সে মিসিং কোন গেল কমি গরান কাঙ্কু তো নুলু গলু অকাদর মানে মোৰ লগত কম্পেয়াৰ কৰিব নোৱাৰিবা অকাত নাই মোৰ সমান আৰু 100% কৰিব পাৰো নুলু আমি চাকৰ বিল লুটো পান পঢ়াটো নাই ঠিক আছে আৰু মই কিন্দাক সগা গম ডুৱেট কৰি কি মানে কি কৰি থাক মানে মই কিন্দা কিন্তু নুলুক লগত মই লাগি গাব গুমাং কাৰণ নুলুক লগত লাগিলে কম পায় না যিটো মানুহৰ জ্ঞানেই নাই সেইটো মানুহৰ লগত নিজৰ জ্ঞানটো হেৰুৱাই কি লাভ সেইবিলাকো কৈছো নুলু আমি চাকৰ পিন এটা নিয়ে কাংকানৰ পৰা আগে গেতো আন্নাবম আপোনালোকে দেখিলে ভিডিঅ'টোক ই কি কৈছে ল'ৰাবিলাক কাম কৰা বা কোম্পানীত কাম কৰা ল'ৰা পঢ়া শুনা নাই মাথা নাই বোলে ইয়াত আমাৰ তাৰ মাথা আছে কম কি একদম ক'বলৈ একোৱেই নাই মই ভিডিঅ' চাই এনেকুৱা লাগিছে যে কাষত পালে এনেকুৱা চৰ দিবলৈ মন গৈছে তাক বহুত বেয়াকৈ আৰু ভিডিঅ' চাই আপুনি এইটোকো চাব আজকে কি কানে চাকৰি নাম না লুদ্দগম আজকে কি কানে আমি চাকৰি নাম দাগম নুলি যে আমেম আইদা কাইমা আমনা ডুইট কৰি গেলা যে ইগদাং নে বলো পৰিন্দানি ইমা মালা নুলি কম্পি বেকাৰ না তানি চালে কি কৈছে চালে না আপোনালোকে চাই লওক মই যদি মিছা কৈছে আপোনালোকে ভিডিঅ'টো চাই লওক ভালকৈ কি কৈছে চাই লওক চাই পেলাই মোক কওক আৰু এটা আছে এইটোকো চাব মদ আছিলে ডাবত কিনি খালোঁ লকডাউনৰ মাজতে যদি পিয়াজৰ দাম বাঢ়িলেহেঁতেন নহয় আমি চৰকাৰলৈ দুখ দিলি হয় ঠিক সেইমতে মই কি ডাঙৰ চেলিব্ৰিটি নহয় মোক তোমালোকে কল কৰি ডিষ্টাৰ্ব দি থাকিবলৈ কাইকো মিলতা হে আপোনালোকক ডিষ্টাৰ্ব কৰি কি পোৱা তোমালোকে মোক ডিষ্টাৰ্ব দি মই তোমালোকক চাকৰ বুলি ক'লোৱেই যেনিবা তোমালোকে চাকৰ হৈ গ'লানে সেইটো ভাবিছোৱা প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা প্লিজ আৰু আপোনালোকে দেখিলে এই ছোৱালীজনী কি কৈছে আকৌ লাষ্টত কি কৈছে লাষ্টত মোৰ নিচিনা হ'লে যেন মই ভুল কৰিলে মই ডাইৰেক্ট কৈ যেন ভাই চৰি হৈ গ'ল আপোনালোকে মোক ক্ষমা কৰি দিয়া ই লাষ্টত কৈছে যে মই ডাঙৰ চেলিব্ৰিটি নহয় হা আৰু মই চাকৰ বুলি ক'লোৱেই যেনিবা তোমালোকে চাকৰ বনি গ'লা নে মোৰ তাৰ কথাটো এবাৰ আপোনালোকে তাৰ কথাটো এবাৰ ফ'কাছ কৰি চোৱা কেনেকুৱা এটা আমাৰ টুলটুল ছাৰে আমাৰ এছ ছাৰে কৈছিল যে ছোৱালী তেনেকৈ এটা ছোৱালী ভুল কৰিছে ক্ষমা কৰি দিয়ে আমি এইটো বুলি ছাৰ মই আপোনাকো কৈছোঁ আপোনাৰ ভিডিঅ' চালোঁ আপোনাকো কৈছোঁ যে এই বুলিও মই ভিডিঅ'টোক একো কোৱা নাছিলোঁ কিন্তু আমাক বেছি নেগেটিভ কৰিছে এটা ভিডিঅ' ফাৰ্ষ্ট ভিডিঅ' বনাওঁতে ঠিক আছে আমি মানিলোঁ ভুল কৰিলে কিন্তু আৰু ছেকেণ্ডত কি দিছে ডাঙৰ চেলিব্ৰিটি নহয় মই আৰু মই এই কৈছে যে মই যেনিবা ক'লোৱে চাকৰ বুলি মোৰ চাকৰ বনি গ'লানে আৰু কৈছে প্লিজ মোৰ ভিডিঅ'টোক একদম পূৰা ফেমাছ কৰি দিয়া পূৰা এনেকৈ কৈছে এইটো এটা আমাৰ বহুত এটা বেয়া কথা
মোৰ মিচিং ছোৱালী হিচাপে তাক মই বহুত বেয়া পাইছোঁ। এইটো আৰু চব মানুহে বেয়া পাইছে, এইটো মই বুলি নহয়। আৰু মই তাক দেখি আৰু মাথাটো ফুল একদম ক'ব নোৱাৰা হৈ গৈছে যে আমাৰ নিচিনা ল'ৰা আমি তাৰ ঘৰৰ পৰা আমি চুৰ কৰি তাৰ ঘৰত চুৰ কৰিব আমি যোৱা নাই। তাৰ নিচিনা মাথা নাইকি আমি ল'ৰা নহয়। আমাৰ কি ডিগ্ৰী আছে বুলি এটা উলিয়াই দিব লাগিব নেকি? আমাৰ ডিগ্ৰী আছে, চাওক ডিগ্ৰী আছে। হা, তাৰ নিচিনা মাথা নাইকি আমি মানুহ নহয়তো। এই বুলি আমি ভিডিঅ' তাৰ একো বনোৱা নাই। টিকটকত মই চালোঁ, তাৰপিছত মই ভাবিলোঁ আৰু চাই পেলাই ঠিক আছে ছোৱালী মানুহ আৰু তাৰ কিবা এটা চাগে বাহিৰত ল'ৰা এটা তাক ট্ৰল কৰি কিবা এটা কৰিলে চাগে, এইকাৰণে তেনেকৈ কৈছে চাগে। কিন্তু এইকণ কৰা নাই নহয়, এইকণ কৰা নাই। এইকণ ডাইৰেক্ট নেগেটিভ ল'ৰাবিলাককে দিছে। নাই নিজে মানে চেলিব্ৰিটি হ'বৰ কাৰণে কৰিছে ন, একদম কৰি ফেমাছ হ'ব বিচাৰিছে নিজকে। কিন্তু ভাই মই এই ছোৱালীজনীকো হাত জোৰি কৈছোঁ, প্লিজ তুমিও নিজক ভাল কাম কৰি পেলাই ফেমাছ হৈ যোৱা, ভাল কাম কৰা। তোমাক কোনো বেয়া তেতিয়া বেয়া মুখত নাহিব। এতিয়া তোমাৰ গোটেই নেটত তোমাৰ নেকেড ফটো আহি গৈছে, নেকেড পিকচাৰ। প্লিজ তুমি এখন নিজেই এবাৰ চাই লওক ফটোবিলাক কেনেকুৱা লাগে নিজকে। এইটো কাৰণে মই কৈছোঁ তুমি যিটো ভুল কৰিছে সেইটো ক্ষমা বিচাৰিব লাগে, ক্ষমা বিচাৰিব লাগে। নহ'লে এনেকুৱা ইউটিউবাৰ আছে তোমাক এনেকুৱা কৰি পেলাব, তোমাৰ জিন্দগী নাক তুমি কি কৰিব লাগিব নিজকে নাজানিব। এনেকুৱা আমাৰ অসমত এনেকুৱা ৰ'জ কৰা ইউটিউবাৰ আছে যে তোমাক ইমানেই এনেকুৱা কৰিব তোমাৰ মাথা মুণ্ড নাইকিয়া হৈ যাব। প্লিজ, আৰু মই আমাৰ অসমবাসী ৰাইজৰ ইউটিউবাৰবিলাকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এই ছোৱালীক লৈ আপোনালোকে এই যিটো ভুল কৰিছে আমিও জানিছোঁ, আৰু যিটো ভুল কৰিছে আপোনালোক ক্ষমা কৰি দিয়ক। আৰু প্লিজ ইউটিউবাৰ আপোনাৰ বন্ধু বান্ধৱীসকল, আছাম ইউটিউবাৰসকল মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে প্লিজ ভিডিঅ' নবনাব তাৰ প্ৰতি। আৰু মই কি ক'ম, যদি মই ভুল কৈছোঁ তেনেহ'লে মোকো ক্ষমা কৰি দিয়ক। আৰু যদি মই ভুল কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আৰু আপোনালোকে নিশ্চয় কমেণ্ট বক্সত মোক জনাব এই ছোৱালীজনী ক্ষমা বিচাৰিব লাগেনে ইয়া নালাগে। মোৰ মতে ছোৱালীজনী পূৰা ক্ষমা বিচাৰিব লাগে। আৰু ক'ম কি মানে মই ক'বলৈ একো কথাই নাইকিয়া হৈ গৈছে। ইমানে কথাবিলাক শুনি মাথা মানে কাম নাইকিয়া হৈছে, খং উঠি গৈছে। ইমানে খং উঠিছে যে আৰে আৰু এটা ভিডিঅ' আছে আপোনালোকৰ, আৰু এটা আছে। এই কৈছে যে ই কৈছে এনেকৈ কিবা এটা কৈ পেলাই বান্দৰৰ বোৱা এটা একদম পূৰা ঠোল কৰি আমাক ল'ৰাবিলাকক ঠোল কৰি গৈ পেলাই কৈছে যে বান্দৰৰ বুলি। এইটো এটা বহুত, প্লিজ ছোৱালীজনীকো মই আজৰি কৈছোঁ, প্লিজ তুমি এইবিলাক নকৰিবা। তুমি ভাল ঘৰৰে ছোৱালী নে বেয়া ঘৰৰে ছোৱালী নে, তুমি কি কৰা কি নকৰা আমাৰ কোনো দৰকাৰ নাই। কিন্তু আমাৰ কালচাৰটো, আমাৰ যিটো এটা অসমৰ কালচাৰ, মিচিং মানুহৰ কালচাৰ আছে, এইবিলাক প্লিজ তুমি বেয়া নকৰিবা। মানুহৰ এটা বোলে ভয়ংকৰ হৈ যায়। প্লিজ মই ৰিকুৱেষ্ট কৰি কৈছোঁ যে তুমি মানুহক এটা ক্ষমা বিচৰাটো বেছি ডাঙৰ কথা নহয়। এটা ৱৰ্ড যাব, দুই তিনিটা কথাই হ'ব। কিন্তু প্লিজ তুমি ক্ষমা বিচাৰিলে কি ডাঙৰ কথা নহয়, ক্ষমা বিচাৰিব পাৰে চবেই। তুমি প্লিজ মই কৈছোঁ, ক'বলৈ মোৰ একো নাই, কিন্তু তুমি ক্ষমা বিচাৰিব লাগিব চাগে। নহ'লে ল'ৰাবিলাক যি দেখিছোঁ ফেচবুকত প'ষ্ট, ইউটিউববিলাক বনাই গ'ল তোমাৰ, ক'ম কি মই, ক'বলৈ একো ৰাস্তাই নাই। তুমি এইবিলাক নকৰিবা। আৰু মিচিং এটা ছোৱালী হিচাপে মিচিং কালচাৰটোক তুমি বেয়া কৰিব নিবিচাৰিবা। মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ, তুমি এটা মিচিং ছোৱালী হিচাপে মিচিং কালচাৰটোক বেয়া নকৰিবা। মই এটা মিচিং টু আছামিছৰ ভিডিঅ' বনোৱা ল'ৰা হয়। মই নিজৰ ভাষাটোক বহুত গৌৰৱ কৰোঁ। মোকে আইকে মিচিং আগম দেম মদে ক গৌৰৱ মদা এদুঙু পিলা নম মই রিকোয়েস্ট মোলা লুদুম ন এদে nguluku মিচিং কালচার সেম ন আইমা আপ মলাম দে ময়ক ন ইয়ামে মুম্বরে ইয়ামে করে দেম ন লুদকু ng বুলকাং ngoko আগলে সালা ইতয় নাম কইলো লুদকু ন ক্ষমা বিচারাকে এতে
সবে নম আয়াসুলা তুমি কেমান কমাই কৈ দে মানে নক এটা শৰীৰৰ একো এটা নাইকিয়া কৰি পেলাইছে এনেকুৱা ফটো পোষ্ট দিছে ইউটিউবাৰো বনাই দিলে এনেকুৱা এটা প্লিজ আৰু মই আৰু আকৌ আমাক লুকম না মেদো মুলুকে সিসাং ইয়ামে ক্রিসেম যে কনেট বুলকিত অৰক নুলুচিন মেইন সুবিলা কিয়নো নুলু আইমান দেপে বকে আইমান ফটো মগে কোলা নুলু আপলোড ফটো আপলোড দিও কিয়নো লাষ্টত এইটো কথা বেয়া হ'ব পাৰে কেছ কোশ্চিন বাদাক করে বলো এদম পিলা নুলুম সিং কুমদুং এদম ফটো का iman फोटो को मोगेला फोटो को अपलोड दिया हुआ और ओके अपने वो लोग यामे मुंबल अपने मेन मजा सुगे गुला बम ओको लुकांडंग ओको इकांडंग अपने ऐसे कमेंट बॉक्स तलत नुलु लिखिके बिलाम আৰু মই ৰিকুৱেষ্ট কৰিছো ছোৱালীজনীকো তুমি এইবিলাক ভুল নকৰিবা তুমিও ক্ষমা বিচৰা আৰু কম কি আৰু ক'বলৈ একো নাই যদি আপোনালোকে কম কি আৰু আপোনালোকে যি কৰিব আপোনালোকে কৰক মই বনাবলৈকে বনালো আৰু ছোৱালীজনী মই আপলোড দিম ফটো মানে ভিডিঅ' কেইটা আপোনালোকে চাব যে কেনেকুৱা এটা মইতো আপোনালোক ক'লি